নমস্কাৰ আজি আমি ওভেন নোহোৱাকৈ পেটিছ বনাম কেনেকৈ বনাম হেতু দেখুৱাম এতিয়া তো আহক আমি বনাও তাৰ কাৰণে আমাক পেটিছৰ ভিতৰত দিয়া মিক্সাৰখিনি লাগিব তো মই ইয়াত তৈয়াৰ কৰিছো পিয়াজ কাটিছো জালকিয়া আদা নহৰুৰ পেষ্ট আৰু বাদাম আৰু বইল আলুখিনি ভালকৈ মিক্স কৰি ললো লৈ এতিয়া এটা কেৰাহীত তেল দি তাত মই জিৰা আৰু ধনিয়া গুটি দিম কাৰণ এইটো ফ্লেভাৰটো ধুনিয়া হয় সেই কাৰণে মই গুটিটো দেও দি তাত পিয়াজ দিম পিয়াজখিনি ভালকৈ মই এইটো আসলতে মই বাদামটো কেঁচা বাদাম লৈছিলো তো সেই কাৰণে প্ৰথমে দিলো এতিয়া পিয়াজ দিলো দি উঠি এইখিনি ভালকৈ মিক্স কৰি লম মই ইয়াত আলুখিনি বইল কৰি লৈছো আপোনালোকে সৰু সৰু কৰি কাটিও লব পাৰে একো কথা নাই এই মিক্সাৰখিনি আপোনালোকে যেনেকৈ বনায় তেনেকৈ হৈ যায় একো কথা নাই তাত আৰু ইয়াত ভাজি থকাৰ টাইমতে আপোনালোকে চিকেন দিব পাৰে পনীৰ দিব পাৰে কণী দিব পাৰে এনেকৈ বনাব পাৰে কোনোবাই আলু নেখালে অকল পিয়াজৰ মছলাখিনি বনায়ো তাত দিব পাৰে তাত একো কথা নাই খালি মছলাখিনি ড্ৰাই হ'ব লাগে ড্ৰাই কৰি ৰাখিব লাগে এতিয়া আমি আলুখিনি দিলো ইয়াক ভালকৈ মিক্স কৰি লম এই মিক্স হোৱাৰ পিছত কিন্তু আমি ইয়াক ঠাণ্ডা হ'বলৈ দিম এতিয়া লাষ্ট মই গৰম মছলা অকণমান দিছো এইটো ফ্লেভাৰৰ কাৰণে গৰম মছলাখিনি দি এই সব ধুনিয়াকৈ মিক্স হৈ গৈছে এতিয়া এই কেৰাহীতে ঠাণ্ডা হ'বলৈ দিম মই এই ডোটো আগতে বনাই ৰাখিছো মই দেখুৱাম পেটিছ কেনেকৈ বনাম মই পেটিছ তিনিটা পদ্ধতিৰে বনাম হেইটো হল এটা ইলেক্ট্ৰিকেল কুকাৰ এইটো মই গৰম হ'ব দিছো আৰু এইটো হল কেৰাহী এইটো মই গৰম হ'ব দিছো জাস্ট দিছো মাত্ৰ আৰু এইটা কুকাৰ আমি এই তিনিটা পদ্ধতিৰে আজি পেটিছ বনাম তো লেটস স্টার্ট মইতো ডোটো আগতে বনাইছো তো তাক মই ভালকৈ বেলি এই তলত নিমখ আছে দে ইয়াত এই ডোটো মই এতিয়া পাতলকৈ বেলি লম মই পেটিছৰ ডো কেনেকৈ বনাই হেইটো আগৰ ভিডিঅ'ত দেখুৱাইছো যিবিলাকে চোৱা নাই তেওঁলোকে চাব পাৰে তাত গৈ তাৰছত বনাব পাৰে এই পেটিছৰ ডোটো বনোৱাটোৱে অলপমান টান হয় কিন্তু বাকিখিনি বহুতে সহজ হয় কো কথা নাই ওভেন থাকিলেতো আৰু বেছি সহজ হয় আৰু এতিয়া আমি পাতলকৈ এইখন বেলি ললো ভালকৈ ময়দা দি ফেলে যাতে তলত না লাগে আৰু বেছি ময়দাও না লাগে বেলতে মই আজি এই কাপতকৈও কম ময়দাৰে এইটো ডোটো বনালো এতিয়া আমি সাইড বিলাক কাটি দিম এই সাইড বিলাক কাটি দিয়া এইবিলাক আমি পেলাই নিদিও এইবিলাকেৰে আমি বিস্কিট বনাম দেখুৱাম আৰু এইবিলাক ভালকৈ থৈ দিম আজি মোৰ পেটিছৰ লেয়াৰ কম হ'ব কাৰণ আজি মই ডোটো মাত্ৰ 3 বাৰে বেলিছো তেনেকৈ এইবিলাক কাটি থৈ দিলো এতিয়া আমি দীঘলকৈ তাক কাটিম তলত অকণমান ময়দা লাগি ধৰিছিল তো এতিয়া আমি ইয়াক কাটি সৰু পিচ কৰিম মোৰ কুকাৰ কেৰাহী 4 মিনিট হলে গৰম হ'ব এইখিনি হোৱালৈ 5 মিনিট 6 মিনিট হৈ যাব আজি আৰু ইলেক্ট্ৰিকেলটো মই নাজানো কি হয় কাৰণ আমাৰ ইয়াত লাইট আহা যোৱা হৈয়ে থাকে যদি নহয় আৰু উপায়টো নাই দেখুৱাব নোৱাৰিম তো দেখা যায় আজি থাকিলে ভাল হয় তো মই এইবিলাক পিচ কৰি কাটি ললো লৈ ইয়াত মই মিক্সাৰখিনি ঠাণ্ডা হৈছে সেইখিনি ইয়াত দি দিম এইখিনি মই ভালকৈ কাটি লৈ ইয়াত বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰি দি কৰিব পাৰি আজি মইতো ফেজ পেটিছ বনাইছো তো এইবিলাক কাটি ললো এতিয়া আমি এইটো চেক কৰিম এইটো ভালকৈ গৰম হোৱা নাই তথাপিতো আমি ইয়াত অইল অলপ ব্ৰাছ কৰি দিম এই দিলো নাজানো কি হয় এতিয়া মিক্সাৰখিনি মই ইয়াত ভৰাই ভালকৈ ইয়াক জাপি দিম
সো তো অলপমান এই মই তিনিটা প্ৰথমে বনালো কাৰণ মই কেৰাহীত দিম প্ৰথমে এই তিনিটা তাত মই এই গাখীৰ ব্ৰাছ কৰিলো যাতে ইয়াৰ কালাৰটো ভাল হয় এইবিলাক আমি এতিয়া উঠাই কেৰাহী গৰম হৈ গৈছে এতিয়া 5 মিনিট হৈ গ'ল 5-6 মিনিট এতিয়া মই এইবিলাক সাৱধানে দি দিম কাৰণ কেৰাহীটো গৰমে হৈছে তো সব মই ইয়াত দি দিলো ভালকৈ দি ঢাকনিখনি দি দিম দি এতিয়া আমি বাকিবিলাক কম জুই বাকিবিলাক তৈয়াৰ কৰোঁ এইবিলাক হল ইয়াত আমি গাখীৰৰ ব্ৰাছ কৰিলো মই তো আগতে কৈছো এইটো কালাৰৰ কাৰণে দিয়া হয় কেৰাহীটো চাব পাৰে প্ৰায় ফুলিছে কেৰাহীত পেটিছখিনি দিয়া এই 5 মিনিটে হ'ল এতিয়া আমি কুকাৰত দিম কুকাৰটো বেছি গৰম হৈছে কাৰণ বেছি হিট পালে 10 মিনিটে হৈ গ'ল চাগে এতিয়া আমি কুকাৰত দিম বেছি হিট হৈছে যেতিয়া বেছি টাইম নালাগিবা লাগে ওকে এতিয়া আমি ঢাকনখনি দি দিম ইলেক্ট্ৰিকেল আহিছে এইটো মই 30 মিনিট প্ৰি হিট কৰিছো হা এতিয়া দি দিলো দি ঢাকনিখনি দি দিছো এতিয়া নাজানো লাইট থাকে না থাকে এইটো চাওক হৈছে প্ৰায় অলপ আৰু অলপ সময় লাগিব কুকাৰত চাম এই 4 মিনিট হ'ল হৈছে এইটো উলিয়াই দিম এতিয়া আমি কুকাৰটো বহুত গৰম তো একদম সাৱধানে মই চেপনাৰে এইটো উলিয়ালো একদম সাৱধানে উলিয়াব লাগে দেই এই তিনিটা চাওক কুকাৰৰ পেটিছ দেখিবলৈ ধুনীয়া হৈছে আৰু 4 মিনিটতে হৈ গৈছে কাৰণ প্ৰিহিট অলপ বেছিকৈ দিয়া হৈছে তো এতিয়া আমি ইয়াত চাম লাইট নাই তো এইটো নহব তো আমি এইটো কেৰাহীত দি লম কেৰাহীটো গৰমে আছে সাৱধানে এইখিনি দি লম দি লৈ ইয়াত ঢাকনি দি থৈ দিম আৰু কেৰাহীত আমাৰ 9 মিনিট লাগিছে হোৱাত তো এইটো আৰু 9 মিনিটৰ কাৰণে ঢাকি থৈ দিলো এতিয়া আমি এই যিবিলাক সাইডবিলাক কাটিছিলো সেইবিলাক সৰু সৰুকৈ কাটি তাত আমি গাখীৰৰ ব্ৰাছ কৰিলো কৰি এখন প্লেটত তেল মুছি দি তাত ময়দা দিম ময়দা দি তাৰ ওপৰত এইবিলাক ভালকৈ ৰাখি দিম ৰাখি এইটো কেৰাহীতে আমি বেক হ'ব দিম এইখিনি ৰেডি হ'ল এতিয়া কেৰাহীত সাৱধানে ইয়াৰ ওপৰত দি দিম দি ঢাকনিখন দি থৈ দিম আৰু এইটো চাওক এই 3 মিনিটত মই এইটো চাইছো ফুলিব ধৰিছে মই লুটাই দিলো দি আৰু কমসে কম 3 মিনিট এনেকৈ দি থৈ দিম দছক 3 মিনিট হ'বলৈ দিলো দি 3 মিনিট পিছত চালো হৈছে একদম কম ফ্লেমত দে একদম কম লো ফ্লেম চক ধুনীয়া হৈছে ব্ৰাউন তো এই প্লেটত উলিয়াই ললো এতিয়া দেখুৱাম কেনেকুৱা হৈছে এইখিনি কেৰাহীৰ পেটিছ আৰু এই তিনিটা কুকাৰৰ পেটিছ আৰু এই কেৰাহীৰ বিস্কুট চাই লব কেনেকুৱা হৈছে একদম ক্ৰিস্পি মুৰমুৰিয়া হৈ গৈছে দেখিছে নহয় আৰু এইটো কেৰাহীৰ পেটিছ মই 3বাৰ বেলিছিলো তো লিয়াৰ বেছি উঠা নাই তথাপিতো চাব ওয়াও ধুনীয়া হৈছে আৰু ক্ৰিস্পি হৈছে আপোনালোকে বনাব এনেকৈ বনাই খাব ওভেন নাথাকিলেও কথা নাই কেৰাহীত বনাব পাৰিব কুকাৰত বনাব পাৰিব বনাই নিশ্চয় খাব আৰু মোক প্লিজ ভিডিওটো কেনেকুৱা হৈছে আপোনালোকৰ কেনেকুৱা হৈছে সেইবিলাক মোক কমেন্ট কৰি জনাব এইটো কুকাৰৰ এইটো ক্ৰিস্পি হৈছে ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেস্টি হয় এইবিলাক মইতো বিৰাট ভাল পাওঁ এইটো চাব বিস্কিট ধুনীয়া হৈছে এইটো চাব ওয়াও ধুনীয়া হৈছে দেখিছেনে কি মুৰমুৰিয়া হৈ গৈছে তো এনেকৈ বনাব কেৰাহীতে এইখিনি দেউতাৰ কাৰণে মই ৰেডি কৰিছো কাৰণ পিছৰ পৰা কৈ আছে কি বনাইছা হৈছে নে নাই আমাৰ পেটিছ ৰেডি আপোনালোকে এনেকৈ বনাই খাব আৰু বহুত ভাল পাব খাই আৰু এতিয়া মই খাম চাহ একাপ
চাহ 1 কাপ বনাইছো দে 1 কাপেৰে আমি দিলা সো চাই বহুত ক্রিস্পি হৈছে আৰু বহুত ভাল পাব এটা সব পাৰে দেখিছে না এটা চাহ 1 কাপেৰে পুৰা খাই দিম আপোনালোকে খাব